আজিৰ ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 8 পৰা। মই ইয়াৰ বাকীবোৰ ভিডিঅ'ত মই অনুশীলনী 8.1 1 পৰা মই 7লৈকে মোৰ কৰোৱা হৈ গৈছে। বাকী ভিডিঅ'বোৰ তোমালোকে চাই ল'বা। আৰু অনুশীলনী 8.1 কৰিবলৈ কি কি সূত্ৰ দৰকাৰ হ'ব বা সূত্ৰবিলাক কেনেকৈ মুখস্থ নকৰি আমি বনাই ল'ব পাৰোঁ তাৰ বিষয়ে মই এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাইছোঁ। যিসকলে সেই ভিডিঅ'টো চোৱা নাই সেইটোকৈ তোমালোকে চাই ল'বা। তে আজি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 8। কি কৈছে চোৱা, যদি 3 cot a ইজ ইকুৱেল টু 4 তেন্তে 1 minus tan square a ডিভাইড 1 plus tan square a ইজ ইকুৱেল টু cos square a minus sin square a হ'বনে নহয় পৰীক্ষা কৰা। মানে যদি 3 cot a ইজ ইকুৱেল 4 মানে 3 cot এর মান 4, ইয়াৰ পৰা আমি cot এর মান উলিয়াব পাৰিম কেনেকৈ, যিটো 3 cot ৰ লগত পূৰণ হৈ আছে এইটো যদি মই এইফালে দিওঁতে 4/3 হৈ যাব। বাকী মই যিকেইটা শিকাইছিলোঁ যে কে ধৰা নিয়মত কৰিব লাগে আমি তেনেকৈ কৰিব লাগিব। তো ইয়াত কি কৈছে যে এইখিনি সমান এইখিনি হয়নে নহয় পৰীক্ষা কৰা। তে আমি প্ৰথম এইটো আমাৰ লেফ্ট হেণ্ড ছাইড, এইটো আমাৰ ৰাইট হেণ্ড ছাইড। প্ৰথম আমি লেফ্ট হেণ্ড ছাইড কৰিম, ইয়াৰ কিবা এটা ফল ওলাব। পিছত আমি ৰাইট হেণ্ড ছাইড কৰিম। দুই ছাইডৰ যদি আনচাৰটো আমাৰ সমান সমান ওলাইছে তো আমি ক'ম যে এইটো আমাৰ পৰীক্ষা কৰা হৈছে, নহয় জানো। তো আমি এইটোৱে ক'ব লাগিব যে লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড। ঠিক আছে, তো চাইছোঁ মই অংকটো কেনেকৈ আৰম্ভ কৰোঁ। দিয়া কি আছে 3 cot a ইজ ইকুৱেল 4, যিটো দিয়া আছে আমি তাৰ পৰা অংকটো আৰম্ভ কৰোঁ। মই প্ৰথম লিখিম যে দিয়া আছে 3 cot a ইজ ইকুৱেল 4, পিছত কট ৰাখি দিম, 3টো ইয়াৰ তলত দি দিম। আৰু এই অংকৰ যিটো নিয়ম যে আমাক ত্ৰিভুজৰ 3টা বাহুৰ মান লাগিব। অনুশীলনী 8.1 অংক কৰোঁতে আমি এটা কথা ভালকৈ গুৰুত্ব দিব লাগিব যে ইয়াত আমাক এটা ত্ৰিভুজৰ 3টা বাহুৰ মানহে লাগিব, অৰ্থাৎ পি বি আৰু এইচ মানে অতিভুজ, পি মানে লম্ব, বি মানে ভূমি। যেতিয়ালৈকে আমি ত্ৰিভুজৰ এই 3টা বাহু অৰ্থাৎ এইচ পি বি ইহঁতৰ মান উলিয়াই নলওঁ তেতিয়ালৈকে আমি কোনো অংক কৰিব নোৱাৰিম। আমি প্ৰথম এইটোৰ পৰা আৰম্ভ কৰোঁ অংকটো যে 3 cot a ইজ ইকুৱেল 4, পিছত কট ৰাখি দিম, 3 ইয়াৰ তলত দি দিম, দি পেলাই আমি কি কৰিম পি বি আৰু এইচৰ মান উলিয়াই পেলাই পিছত এইখিনি কি কৰিব লাগে আমি কৰি যাম। চোৱা আমি লিখিম দিয়া আছে কি দিয়া আছে 3 cot a ইজ ইকুৱেল টু 4, এইটো দি দিছে। তো ইয়াৰ পৰা আমি এটা কাম কৰিব পাৰোঁ যে আমি যদি কটে ৰাখি দিওঁ 3 ইয়াৰ তলত যাবগৈ, কাৰণ 3টো হৈ আছে পূৰণ, সিফালে গ'লে হ'ব হৰণ, অৰ্থাৎ আমি এই কামটো কৰিব পাৰোঁ যে ইয়াৰ পৰা যদি আমি cot a ৰাখি দিওঁ তো আমাৰ কিমান হ'ব 4/3 হৈ যাব। ঠিকে আছে, এতিয়া চোৱা যিসকলে মোৰ বাকী ভিডিঅ'বোৰ চাইছা তেওঁলোকৰ কাৰণে আজিৰ অংকটো খুবেই সহজ লাগিব। তাৰপিছত চোৱা cot a বুলি কওঁতে এতিয়া আমি কি কৰিম কটৰ সূত্ৰ পাতিম। কটৰ যিটো সূত্ৰ এইটো মই মুখস্থ কেনেকৈ কৰিব লাগে বা কেনেকৈ বনাই দিব লাগে মই ভিডিঅ'ত শিকাই দিছোঁ। কটৰ সূত্ৰ হৈছে টেনৰ যদি p/b তে কটৰ তাৰ উল্টা হ'ব b/p ইজ ইকুৱেল টু কিমান 4/3, আৰু ইয়াত আমি লিখিম কে ধৰা হ'ল এইটো। ঠিক আছে, এতিয়া আমি কি কৰিম ইয়াৰ পৰা চোৱা আমি বি আৰু পিৰ মান পাই গ'লোঁ। আমাক লাগিব এটা ত্ৰিভুজৰ 3টা বাহুৰ মান, অৰ্থাৎ বি পি আৰু এইচ। ইয়াৰ পৰা আমি বি আৰু পি পালোঁ, কাৰণ বি হৈছে 4k আৰু পি হ'ব 3k। ঠিক আছে, আমি ইয়াৰ পৰা বিৰ মান উলিয়াব পাৰিম যে বি হ'ব আমাৰ কিমান 4k। বি আমাৰ হৈ যাব 4k, মানে ওপৰৰজন পাব তলৰজন পাব। তো বি হ'ব 4k আৰু পি কিমান হৈ যাব, পি হৈ যাব আমাৰ 3k। এইটো তো মই বাৰে বাৰে কৈছোঁ আমাক লাগিব ত্ৰিভুজৰ 3টা বাহুৰ মান, অৰ্থাৎ পি বি আৰু এইচ। তো ইয়াত পি আৰু বি পালোঁ, লাগিব কি এইচ, তো আমি এইচ উলিয়াই দিওঁ। তেনেকৈ এইচ ওলোৱাৰ মই সূত্ৰ লিখাই দিছোঁ। তোমালোকে বাকী ভিডিঅ'কেইটা ভালকৈ চাবা, পি কেনেকৈ উলিয়াই তাৰো এটা সূত্ৰ আছে, বি কেনেকৈ উলিয়াই তাৰো এটা সূত্ৰ আছে, আৰু এইচ কেনেকৈ উলিয়াই তাৰো এটা সূত্ৰ আছে। √p² প্লাছ বি স্কোৱাৰ, এই সূত্ৰত আমি কি কৰিব পাৰোঁ এইচৰ মানটো আমি উলিয়াই দিব পাৰোঁ যদি আমাক পি আৰু বিৰ মান দিয়া আছে। এতিয়া চোৱা পি বুলি কওঁতে ওপৰত আছে চোৱা পাই যাবা 3k হোল স্কুৱেৰ, প্লাছ বি বুলি কওঁতে এইটো বি স্কোৱাৰ মানে হৈছে বি ওপৰত পাই যাবা 4k হোল স্কুৱেৰ। ঠিক আছে, কাৰ কি মান সিহঁতৰ জেগাত সিহঁতৰ আমি মান বহাই দিলোঁ। এতিয়া চোৱা ইয়াৰ স্কোৱাৰৰ কাম কৰা, 3 স্কোৱাৰ পালে কিমান হ'ব 3 3 × 9, আৰু k স্কোৱাৰ পালে হ'ব k স্কোৱাৰ, প্লাছ এইফালে 4 স্কোৱাৰ পালে হ'ব 4 4 × 16, k স্কোৱাৰ পালে হ'ব k স্কোৱাৰ। ঠিক আছে, এতিয়া আমি কি কৰিম
ইয়াত বুজি আছোঁ যে 16টা কে স্কোৱাৰ লগত 9টা কে স্কোৱাৰ যোগ কৰিব লাগিব, তেতিয়া আমাৰ কেইটা হৈ যাব 25 কে স্কোৱাৰ। এইটো এতিয়া আমি কি কৰিম, ৰুট অভাৰ কি বুজে বৰ্গমূল, তে 25ৰ বৰ্গমূল কিমান হ'ব 5 আৰু কে স্কোৱাৰৰ বৰ্গমূল হ'ব কে। আমি গম পালোঁ যে আমাৰ পিৰ মান 3K, বিৰ মান 4K আৰু এইচৰ মান কিমান হৈ গ'ল 5K। ঠিকে আছে, আমি প্ৰথম এইখিনি কাম কৰিব লাগিব, অৰ্থাৎ ত্ৰিভুজৰ 3টা বাহু পি, বি আৰু এইচ প্ৰথম আমি উলিয়াব লাগিব, তাৰপিছত আমি কিতাপত যাব লাগিব কি কি কৰিব দিছে। এতিয়া 1 নম্বৰ কৰিবলৈ আমাক লাগিব মানে এইখিনি, আৰু লেফ্ট হেণ্ড ছাইড কৰিবলৈ আমাক লাগিব 10ৰ মান। হৈ আছে, আমি 10ৰ মান উলিয়াব লাগিব, আৰু ৰাইট হেণ্ড ছাইড কৰিব লাগিব আমাক কছ আৰু চাইনৰ মান। হৈ আছে, আমি প্ৰথম কি কৰিব লাগিব 10 কছ চাইন এই তিনিজন আমি ইয়াত এই তিনিজনৰ মান উলিয়াই ল'ব লাগিব, তাৰ পাছতহে আমি অংক কৰিব লাগিব। তো আমি কাম কৰোঁ, প্ৰথম 10 কছ আৰু চাইন এই তিনিজন আমি উলিয়াই লওঁ। বুজিছোঁ, এতিয়া আমি কি কৰিম, কাৰ কাৰ মান লাগিব 10A, ঠিকে আছে, তাৰপিছত লাগিব আমাক কছ এ আৰু চাইনে, এই তিনিজনৰ মান আমি উলিয়াই ল'ব লাগিব, কাৰণ তাত অংক কৰিবলৈ আমাক 10ৰ জেগাত 10ৰ মান বহাব লাগিব, কছৰ জেগাত কছৰ মান আৰু চাইনৰ জেগাত চাইনৰ মান। যদি আমি মানবোৰ আগতে উলিয়াই নিলোঁ তাতকৈ আমাৰ প্ৰব্লেম হ'ব। গতিকে 10ৰ ফৰ্মুলা আছিল P/B, কছৰ ফৰ্মুলা আছিল B/H আৰু চাইনৰ আছিল P/H। মানবোৰ যদি বহাও চোৱা, পি বুলি কওঁতে পাই যাবা, এইটো পি মান আছে 3K, আমি পিৰ ঠাইত বহাম 3K। বি ওপৰত পাই যাবা, বিৰ মান কিমান 4K, আমি বিৰ জেগাত বহাম 4K। কে যদি আমি কেঞ্চেল কৰোঁ হ'ব 3/4। ঠিকে আছে, তলত আহা, বি হ'ব এইটো চোৱা, বিৰ মান আছে 4K, আমি বিৰ জেগাত কিমান বহাম 4K। এইচৰ মান আমি নিজে উলিয়াই লৈছোঁ চোৱা 5K, আমি ইয়াত বহাই দিম 5K, কে কেঞ্চেল 4/5। তাৰপিছত এইটো পি কিমান আছে 3K, আমি পিৰ জেগাত কিমান বহাম 3K। এইচ এইটো এইচৰ মান কিমান উলিয়াইছোঁ আমি 5K, আমি এইচৰ জেগাত কিমান বহাম 5K। কে যদি আমি কেঞ্চেল কৰোঁ আমাৰ কিমান হ'ব 3/5। এতিয়া আমি 10 কছ চাইন এইকাৰণে উলিয়াইছোঁ কাৰণ ইয়াত অংক কৰিবলৈ আমাক আমি 10 স্কোৱাৰ জেগাত 10ৰ মান বহাব লাগিব, কছ স্কোৱাৰ জেগাত কছৰ মান বহাই পিছত স্কোৱাৰ কৰিব লাগিব, চাইন স্কোৱাৰ জেগাত আমি চাইনৰ মান বহাই স্কোৱাৰ কৰিব লাগিব। সেইকাৰণে আমি ইয়াত 10, এতিয়া 10ৰ ঠাইত আমি 3/4 পাতি স্কোৱাৰ কৰিব পাৰিম, কছৰ ঠাইত আমি এইটো পাতি স্কোৱাৰ কৰিব পাৰিম। ঠিকে আছে, এতিয়া আমি বাকী অংকখিনি কৰিছোঁ। এতিয়া আমি এইখিনি কৰোঁ, আমাৰ সমান চিন, এইটো লেফ্ট হেণ্ড ছাইড, এইটো ৰাইট হেণ্ড ছাইড। আমি প্ৰথম লেফ্ট হেণ্ড ছাইডলৈ কৰিম, তো কি ল'ব লাগিব 1 - 10 স্কোৱাৰে ডিভাইড 1 + 10 স্কোৱাৰে। এইটো আমি প্ৰথম লেফ্ট হেণ্ড ছাইডলৈ অংক আৰম্ভ কৰিছোঁ। এতিয়া চোৱা কেনেকৈ কৰিম, 1ৰ ঠাইত আমি 1 বহালোঁ, মাইনাছ 10ৰ মান লাগিব, ইয়াত আমি উলিয়াই লৈছোঁ চোৱা, 10ৰ মান কিমান ওলাইছে 3/4, গতিকে আমি 10ৰ জেগাত কিমান বহাম 3/4 আনি বহাই দিওঁ ইয়াত। তো সেইকাৰণে আমি মানটো আগতীয়াকৈ উলিয়াই ৰাখিছোঁ যাতে ইয়াত আমাৰ সহায় হয়। তো 10ৰ মান আমি কিমান পাইছোঁ 3/4, 10ৰ ওপৰত কি আছে স্কোৱাৰ, আমি এইটো কি কৰিব লাগিব স্কুৱেৰ কৰিব লাগিব। ঠিকে আছে, ঠিক একেদৰে তলত 1 আমি 1 ৰাখিলোঁ, প্লাছৰ ঠাইত প্লাছ ৰাখিলোঁ, 10, তো ইয়াত 10ৰ মান যিমান ইয়াতো সিমানেই হ'ব না, 10ৰ মান আমি কিমান পাইছিলোঁ 3/4, খালি যিহেতু 10ৰ ওপৰত স্কোৱাৰ আছে আমি খালি ইয়াত কি কৰিব লাগিব স্কুৱেৰ কৰিব লাগিব। ঠিকে আছে, তাৰপিছত চোৱা, তাৰপিছত আমি কি কৰিম, ওপৰত যদি কৰোঁ 1ৰ ঠাইত আমি 1 ৰাখিছোঁ, মাইনাছ এইফালে এই স্কোৱাৰটো দুইজনে পাই আছে, 3 স্কোৱাৰ পালে হ'ব 3 × 3 = 9, আকৌ 4 স্কোৱাৰ পালে হ'ব 4 × 4 = 16। ঠিক একেদৰে তলতো এইটো 1ৰ জেগাত 1 প্লাছ এইফালে স্কোৱাৰটো দুইজনে পাব, 3 স্কোৱাৰ পালে হ'ব 3 × 3 = 9, আকৌ 4 স্কোৱাৰ পালে হ'ব 4 × 4 = 16। এইটো এতিয়া কি কৰিম, এতিয়া ওপৰতো লহাগু লৈ লোৱা, তলতো লহাগু লৈ লোৱা। চোৱা, যদি ওপৰত লহাগু লওঁ, তে 9ৰ তলত আছে 16 আৰু 1ৰ তলত একো নাই, মানে কি 1 এটা আছে, আৰু আমি জানো যে 16 আৰু 1ৰ লহাগু কিমান হ'ব 16। ঠিক আছে, তো লহাগুৰ নিয়মটো কি আছিল, মই ওপৰৰখিনি কৰি আছোঁ চাবা, তলৰটোৰে তলৰটোক হৰণ কৰিম, যিমান বাৰ যাব সেইটো আকৌ ওপৰত পূৰণ কৰিহে আমি ইয়াত বহাম। যেনেকৈ যে 1 দি তলত 1 আছে, 1 দি 16ক যাব 16 বাৰ, সেই 16 যদি মই 1ৰ লগত পূৰণ কৰোঁ কিমান হ'ব 16 × 16, মাজত যিটো চিন আছে আমি সেই চিন ব্যৱহাৰ কৰিম। তাৰপিছত 16 দি
16 কেইবাৰ যাব এবাৰ সেই একটো যদি মই 9 লগত পূৰণ কৰোঁ 1 9 গুণ 9 বুজিছা ঠিক একেদৰে ওপৰত যেটো কাম কৰিছা তলতো হেতু কামেই কৰা লহাগু লোৱা 16 আৰু 1 ৰ লহাগু কিমান হ'ব 16 কৰি যোৱা ইয়াত 1 আছে না তে 1 দি 16 বাৰ 16 লগত যদি মই 1 পূৰণ কৰোঁ কিমান হ'ব 16 গুণ 16 প্লাস আকৌ 16 দি 16 যাব এবাৰ 1 ৰ লগত যদি আকৌ আমি ওপৰত 9 পূৰণ কৰোঁ 1 9 গুণ মানে এটো বিয়োগ আছিল আৰু এটো যোগ এটো যেটো নিয়মত কৰিছো সেম নিয়মত এটোই কৰিবা খালি ইয়াত বিয়োগ আছে কাৰণে মই মাজত বিয়োগ চিন ব্যৱহাৰ কৰিছো ইয়াত যোগ আছে কাৰণে আমি কি কৰিম যোগ চিন ব্যৱহাৰ কৰিম এতিয়া চোৱা তলত আছে 16 ওপৰত কি হৈছে 16 ৰ পৰা 9 গলে কিমান থাকিব 7 আকৌ তলত আছে চোৱা 16 আৰু ওপৰত কি হ'ব 16 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 16 9 কিমান হৈ আছে 25 এটা যদি আমি চাও যে ইয়াত হৈ আছে 7/16 ইয়াত হৈছে 25/16 আমি ক'ব পাৰো যে আমাৰ 16 কেনসেল আমাৰ থাকিব কিমান 7 তলত কিমান থাকিব 25 ঠিক আছে এখানে বুজিছা এটো হৈছে আমাৰ লেফট হ্যান্ড সাইডৰ এখিনি এতিয়া আমি আকৌ সোৱা ৰাইট হ্যান্ড সাইড কৰিব লাগিব আমাৰ ৰাইট হ্যান্ড সাইডে কি আছে cos স্কয়ার - sin স্কয়ার এখিনি কৰিও আমাৰ কিমান ওলাব লাগিব 7/25 তে মই ইফালে কৰি দিও তে আমি ৰাইট হ্যান্ড সাইড কৰিম और राइट हैंड साइड तो কি আছে cos স্কয়ার - sin স্কয়ার কৰি যোৱা cos স্কয়ার a - sin স্কয়ার a এটা সোৱা cos স্কয়ার বুলি কলে cosৰ মানটো মই স্কয়ার কৰিম আৰু cosৰ মানটো মই উলিয়াই থৈছো সোৱা cosৰ মান কিমান উলিয়াইছো 4/5 আৰু sinৰ মান কিমান 3/5 তে cosৰ মান কিমান উলিয়াইছো 4/5 আৰু ওপৰত কি কৰিব লাগিব স্কয়ার কাৰণ cosৰ ওপৰত স্কয়ার আছে মাজৰ চিন মাইনাস আমিও মাইনাস দিম সাইনৰ মান কিমান উলিয়াইছো এটো চোৱা সাইনৰ মান 3/5 গতিকে আমি ইয়াত কিমান বহাম 3/5 বাকি সাইনৰ ওপৰত স্কয়াৰ আছে আমি স্কয়াৰ কৰিব লাগিব ঠিক আছে ইনি কৰি যোৱা স্কয়াৰটো দুটাক দিয়া 4 স্কয়াৰ পেলা 4 4 গুণ 16 5 স্কয়াৰ পেলা 5 5 গুণ 25 মাইনাস ঠিক একেদৰে 3 স্কয়াৰ পেলা 3 3 গুণ 9 5 স্কয়াৰ পেলা 5 5 গুণ 25 ঠিক আছে এটা লহাগু লৈ লোৱা 25 আৰু 25 ৰ লহাগু আমি জানো যে 25 এ হ'ব নহয় জানো যদি দুইটা যদি একে হয় তে লহাগু এটা হয় এটা কেনেকৈ হ'ব 25 দি 25ক এবাৰ 1 ৰ লগত যদি আমি 16 পূৰণ কৰো 1 16 গুণ 16 মাইনাস আকৌ 25 দি 25ক এবাৰ 1 ৰ লগত যদি আমি 9 পূৰণ কৰো 1 9 গুণ 9 তে কিমান থাকিব তলত থাকিব 25 আৰু ওপৰত 16 ৰ পৰা 9 বিয়োগ হৈ আছে আৰু 16 ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 7 তা আমি লেফট হ্যান্ড সাইডে পালো 7/25 রাইট হ্যান্ড সাইডে আমি কিমান পালো 7/25 তা আমি কৈ দিব পাৰিম যে আমাৰ লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড এটো পৰীক্ষা কৰা হ'ল ঠিক আছে আমি এনেকৈ অংকটো কৰিব লাগিব আৰু এটো অংক আমাৰ আহি থাকে কেতিয়াবা 2 বা 3 মাৰ্কত ইয়াত বেছি নহয় ইয়াত 2 মাৰ্কৰে বেছি প্ৰশ্ন আহে ইয়াৰ পৰা অনুশীলনী 8.1 ৰ পৰা তে এটো আছিল আমাৰ 8 নম্বৰটো এতিয়া আমি 9 নম্বৰত যাও চোৱা ত্ৰিভুজ ABC ৰ বি কোণ সমকোণ মানে বি কোণটো 90 যদি tan a = 1/√3 তে তলৰ বিলাকৰ মান উলিয়াব লাগে 1 নম্বৰ এটো 2 নম্বৰ এটো এতিয়া এটো আমি যেটো নিয়মত কৰিছো এটো আমি হেতু নিয়মতেই কৰিম কে ধৰা নিয়মত কিন্তু ইয়াত আমি কোন ধৰণৰ ত্ৰিভুজৰ চিত্ৰ আঁকা নাছিল কিন্তু ইয়াত আঁকিব লাগিব এই কাৰণত এতিয়া ইয়াত আমি এই কাৰণে ত্ৰিভুজৰ চিত্ৰ আঁকিব লাগিব কাৰণ চোৱা sin এর মানো বিচাৰি আছে sin c এর মানো বিচাৰি আছে cos a এর মানো বিচাৰি আছে cos c ও বিচাৰি আছে গতিকে sin a মানে a কোণৰ সাপেক্ষে sin এর মান আৰু sin c মানে c কোণৰ সাপেক্ষে গতিকে ইয়াত আমি ত্ৰিভুজৰ চিত্ৰ আমি আঁকি ল'ব লাগিব তাই আমি প্ৰথম এটা ত্ৰিভুজৰ চিত্ৰ আঁকিম আৰু ইয়াত ত্ৰিভুজ সমকোণী ত্ৰিভুজ হ'ব কাৰণ বি কোণটো সমকোণত পেলাব লাগিব বাকি a আৰু c আমাৰ সূক্ষ্ম কোণত পৰিব অৰ্থাৎ এনেকুৱা চোৱা এতিয়া যদি আমি 9 নম্বৰটো কৰো আমাৰ 9 নম্বৰ মই চিত্ৰটো হাতেৰে আঁকি লওঁ তোমালোকে পৰীক্ষাত স্কেল কাট পেন্সিল ব্যৱহাৰ কৰি আঁকিবা এটা ত্ৰিভুজ ধৰি লোৱা সমকোণী ত্ৰিভুজ আঁকিব গৈ আছো এটো এইখিনিক সমকোণ বুলি কয় আৰু এইখিনিক সূক্ষ্ম কোণ বুলি কয় আৰু ইয়াত কিতাপে কৈ দিছে সমকোণ কোণ বি কোণটো সমকোণ গতিকে ইয়াত আমি কি কাক বহাব লাগিব বিগ বহাব লাগিব বাকি ইয়াত হ'ব a আৰু c ঠিক আছে তেনে অঙ্কটো কেনেকৈ আৰম্ভ কৰিম আৰু আমি মথনিয়ে কৈছিলো যে 8.1 ত যি অঙ্ক কৰি আমাক লাগিব ত্ৰিভুজৰ তিনটা বাহুৰ মান HPB H মানে অতিভুজ P মানে লম্ব B মানে
ভূমি অৰ্থাৎ এই তিনিটা বাহুৰ মান আমাক লাগিব আৰু এইটো ক'ৰ পৰা উলিয়াম যিটো আমাক দি দিছে যেনেকৈ দি আছে 10a = 1/√3 এতিয়া চোৱা আমাক যিটো দিয়া আছে যে 10a = 1/√3 আমি এইটো ব্যৱহাৰ কৰি পি বি আৰু এইচৰ মান উলিয়াওঁ তো এইটো দিয়া আছে কি 10a = 1/√3 তে আমি জানো যে কেনেকৈ কৰিম 10ৰ সূত্ৰ পাতিম 10ৰ সূত্ৰ কি আছিল p/b = কিমান হ'ব 1/√3 আৰু লগতে আমি কি কৰিম কে ধৰা হ'ল এইটো কথা আমি লিখিব লাগিব কাৰণ বাকী গোটেইকেইটা অংক চাবা আমি এইটো নিয়মতেই কৰিছোঁ যিসকলে মোৰ আগৰ পুৰণা ভিডিঅ' চোৱা নাই সেইসকলে মোৰ পুৰণা ভিডিঅ'বোৰ চাই ল'বা এতিয়া ইয়াৰ পৰা আমি বুজি আছোঁ যে ওপৰে ওপৰটোক পাব তলে তলক পাব অৰ্থাৎ পিৰ মান হ'ব 1k আৰু বিৰ মান হ'ব √3k আমি ক'ব পাৰিম যে p = 1k আৰু বি কিমান হ'ব √3k তে আমি জানো যে তিনিটা বাহুৰ মান বুলি ক'লে পি বি আৰু এইচ ইয়াত পি আৰু বি পালোঁ লাগিব কাক এইচ গতিকে এইচটো আমি উলিয়াই লওঁ উঠনিৰ নিচিনা চেম গৈ আছে চোৱা এইচ ওলোৱাৰ নিয়মটো কি সূত্ৰটো √p² + b² এই ফৰ্মুলা ইউজ কৰি যদি আমাক পি আৰু বিৰ মান দিয়া আছে তে আমি এই ফৰ্মুলা ইউজ কৰি আমি এইচৰ মান উলিয়াব পাৰিম এতিয়া চোৱা p² বুলি ক'লে ওপৰত পাবা 1k তো আমি ক'ম 1k² প্লাছ বি বুলি কওঁতে তলত পাই আছে চোৱা √3k √3k² এতিয়া কেনেকৈ কৰিম স্কোৱাৰৰ কাম কৰা 1a² পালে 1k² পালে হ'ব k² ঠিকে আছে প্লাছ √3 যদি স্কোৱাৰ পাই 3 হৈ যাব নহয় জানো √3a² পালে যেনেকৈ √2a² পালে 2 হ'ব √5a² পালে অনলি 5 হ'ব ঠিক একেদৰে √3a² পালে 3 হ'ব আৰু k² পালে কিমান হ'ব k² যোগ কৰা 3টা k² লগত যদি মই এটা k² যোগ কৰোঁ মোৰ হ'ব 4টা k² তেতিয়াহ'লে কিমান হ'ব বৰ্গমূল লোৱা 4ৰ বৰ্গমূল হৈ আছে 2 আৰু k² বৰ্গমূল হৈ আছে k যদি আমি ভালকৈ চাওঁ তেতিয়া আমি ত্ৰিভুজৰ তিনিটা বাহুৰ মান পি বি আৰু এইচ পাই গ'লোঁ হৈ আছে এতিয়া চোৱা 10a বুলি ক'লে মানে a কোণৰ সাপেক্ষে হৈ তো এইটো যদি মই a কোণৰ হিচাপে চাওঁ তে আমাৰ এইটো হ'ব এইচ তো আমাৰ এইচৰ মানটো কিমান ওলাইছে 2k মানে এইটো হ'ব আমাৰ এইচৰ মান 2k a কোণৰ যদি হৈ চাওঁ তে মোৰ এইটো মোৰ ভূমি পৰি আছে a কোণৰ হৈ ভূমি মানে বি তো বিৰ মান কিমান আছে √3k তো আমি এইটো লিখি লওঁ যে এইটো আমাৰ √3k পৰিছে তে এইটো যদি এইচ হয় এইটো যদি বি হয় তে এইটো আমাৰ পি হ'ব আৰু পিৰ মান কিমান আছে এইটো লিখা আছে 1k তো এইটো আমি লিখি লৈছোঁ ঠিক আছে a কোণৰ সাপেক্ষে এইটো অতিভুজ এইটো ভূমি এইটো লম্ব মানে এইচ বি পি ঠিক আছে এতিয়া এইখিনি ওলোৱাৰ পিছত আমি চাব লাগিব প্ৰশ্নত যে 1 নম্বৰ আৰু 2 নম্বৰ কৰিবলৈ কাৰ মান আমি আগতীয়াকৈ উলিয়াই ল'ব লাগিব যেনেকৈ চাইনৰ মান উলিয়াব লাগিব আকৌ চাইন চিৰো মান উলিয়াব লাগিব কচৰ মান উলিয়াব লাগিব আৰু কচ চিৰো উলিয়াব লাগিব অৰ্থাৎ চাইনে কচে আকৌ চাইন চি কচ চি এই চাৰিজন আমি আগতীয়াকৈ উলিয়াই ল'ব লাগিব তো উলিয়াই লওঁ আমাক লাগিব চাইন এ আকৌ কচ এ তাৰপিছত আকৌ লাগিব চাইন চি কোণৰ সাপেক্ষে আকৌ কচ চি কোণৰ সাপেক্ষে ঠিক আছে চাইনৰ সূত্ৰ p/h কচৰ b/h এইকেইটা আমি ফিল আপ কৰি লওঁ এতিয়া চাইন এ বুলি কওঁতে এ কোণৰ সাপেক্ষে পি হৈছে এ কোণৰ সাপেক্ষে এইটো এইচ এইটো বি এইটো পি তে পি হ'ব 1k তো এ কোণৰ সাপেক্ষে পি হৈছে আমাৰ কিমান 1k আৰু এইচ হ'ব আমাৰ এইটো 2k এইচ হ'ব আমাৰ কিমান 2k k কাটি দিলে কিমান হ'ব 1/2 ঠিক আছে আকৌ কচ এ কোণৰ সাপেক্ষে বি কোণ হ'ব এ কোণৰ সাপেক্ষে বি হৈ আছে এইটো √3k আৰু এইচ কোণ হ'ব আমাৰ এইচ হ'ব এইটো 2k তাৰপিছত যদি কে কাটি দিওঁ কিমান হ'ব √3/2 এতিয়া আকৌ চি কোণৰ সাপেক্ষে এই দুটা উলিয়াই দিওঁ সূত্ৰটো আমাৰ এটাই হ'ব চাইনৰ হৈছে p/h কচৰ হৈছে b/h কিন্তু এবাৰ চি কোণৰ সাপেক্ষে অৰ্থাৎ এইটো চি কোণৰ সাপেক্ষে এইটো হ'ব এইচ এইটো হ'ব বি আৰু এইটো হ'ব পি মন কৰিবা এইটো এইচ এইটো বি খালি বি আৰু পিটো চেঞ্জ হৈ যাব এতিয়া চোৱা চাইন চি কোণৰ সাপেক্ষে পি তো চি কোণৰ সাপেক্ষে পি হ'ব এইটো √3k আৰু এইচ আমাৰতো এইটোৱে থাকিব না সদায় 2k এইচ হ'ব 2k কে কাটি দিলে কিমান থাকিব √3/2 আকৌ চি কোণৰ সাপেক্ষে বি হ'ব এইটো ওচৰৰটো 1k আৰু এইচটো আমি জানোৱে না
1 নৰ সাপেক্ষে এইটোৱে হ'ব, 6 নৰ সাপেক্ষে এইটোৱে হ'ব 2k। তো কে কাটিলে কিমান হ'ব আমাৰ 1/2। আমি সাইন এ কছ এ আকৌ সাইন চি কছ চি এইকাৰণে উলিয়াইছোঁ কাৰণ ইয়াত আমাক এতিয়া দৰকাৰ হ'ব। ঠিক আছে, এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ কৰিব পাৰোঁ। চাই যোৱা, এইখিনি ঠিকে আছে। এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ কৰিম, এই মানকেইটা দৰকাৰ হ'ব। এইটো আমাৰ 1 নম্বৰটো, সাইন এ ইনটু কছ চি প্লাছ কছ এ ইনটু সাইন চি। তো মানবোৰ বহাম। সাইন এ বুলি কওঁতে একশ মান আছে, সাইনের মান কিমান আছে 1/2 আৰু কছৰ মান কিমান আছে √3/2। ইয়াত বহাই দিয়ে। সাইনের মান কিমান আছে আমাৰ 1/2 পূৰণ আকৌ কছ চি লাগিব, এইটো চোৱা কছ চি কিমান আছে 1/2। তো ইয়াত আমি কছ চিৰ মান বহাই দিয়ে 1/2 প্লাছৰ জেগাত প্লাছ কছ এ, এইটো চোৱা কছ এ কিমান আছে √3/2। তো আমি এই কছৰ জেগাত আমি কিমান বহাম √3/2, মাজত ইনটু আছে কাৰণ কছ এ আৰু সাইন চি পূৰণ হৈ আছে। সাইন চি, এইটো চোৱা সাইন চি কিমান আছে √3/2। তো ইয়াত আমি বহাই দিম সাইন চি কিমান পাইছোঁ আমি √3/2। এতিয়া কৰি যোৱা, সেইকাৰণে আমি মানবোৰ আগতীয়াকৈ উলিয়াই দিছোঁ। এতিয়া এই দুটা পূৰণ কৰা, পূৰণ কেনেকৈ 1 এগুণ, পূৰণ কেনেকৈ হয় ওপৰৰটো ওপৰত হয় তলৰটো তলত হয়। তেনেকৈ 1 এগুণ 1 আকৌ 2 দুগুণে পূৰণ কৰিলে কিমান হ'ব 4, মাজত প্লাছ আছে আমি প্লাছ দিলোঁ। এইটো কৰা কেনেকৈ হ'ব √3 পূৰণ কৰিলে কিমান হ'ব অনলি 3। এইটো কথা জানা নহয় যে √3 পূৰণ কৰিলে অনলি 3, √2 অনলি 2, √5 5 হ'ব। মানে নিয়মতে এইটো √3 হ'ব √9, আকৌ 9ৰ বৰ্গমূলটো 3 হ'ব না। তো এইটো বুজিলে হ'ল যে √3 অনলি 3 হয়। আৰু এইফালে কিমান হ'ব 2 দুগুণ 4। এতিয়া লসাগু লৈ লোৱা, কিমান হ'ব 4 আৰু 4ৰ লসাগু কিমান হ'ব 4 আৰু 4ৰ লসাগু হ'ব 4। তো 4 দি 4 যাব এবাৰ, 1ৰ লগত সি 1 পূৰণ কৰিলে হ'ব 1 এগুণ 1 প্লাছ, মাজত প্লাছ আছে প্লাছ চিন দিলোঁ। আকৌ 4 দি 4 যাব এবাৰ, 1ৰ লগত 3 পূৰণ কৰিলে হ'ব 1 3 গুণ 3। এইফালে কিমান হ'ব তলত 4 আৰু ওপৰত যদি যোগ কৰোঁ, তলত 4 দিলোঁ আৰু ওপৰত যদি 3ৰ লগত 1 যোগ কৰোঁ 3 কে কিমান হ'ব 4 আৰু 4 দি 4 কেইবাৰ যাব এবাৰ। গতিকে আমাৰ 1 নম্বৰটো কৰি আমি কিমান পাইছোঁ 1। ঠিক আছে, ঠিক একেদৰে এতিয়া 2 নম্বৰটো কৰা। 2 নম্বৰ কিমান আছে চোৱা, কছ এ কছ চি সাইন এ সাইন চি, কছ এ কছ চি মাইনাছ আকৌ সাইন এ পূৰণ সাইন চি। মানবিলাক পাই যাবা, আগত উলিয়াই ৰাখিছোঁ। কছ এ কছ চিৰ মান চোৱা, ইয়াত চোৱা কছ এ √3/2 আৰু কছ চি 1/2 বহাই দিয়া। কছ এ কিমান পালোঁ √3/2, মাজত পূৰণ আছে কাৰণ কছ এ আৰু কছ চি পূৰণ হৈ আছে। আৰু কছ চি কিমান পাইছোঁ 1/2। ঠিকে আছে, মাজত মাইনাছ আমিও দিলোঁ। সাইন এ সাইন চি, এইটো চোৱা সাইন এ 1/2 আকৌ সাইন চি √3/2 আনি ইয়াত বহাই দিয়া। সাইন এ 1/2, ইয়াত পূৰণ আছে পূৰণ, সাইন চি কিমান পাইছোঁ √3/2। এইটো এতিয়া কৰা পূৰণ কেনেকৈ √3 এগুণ √3 আকৌ 2 দুগুণ 4 মাইনাছ আকৌ এইটো কৰা √3 এগুণ √3 আকৌ 2 দুগুণ কিমান 4। এতিয়া কিমান হ'ব যে √3/4ৰ পৰা যদি মই √3/4 বিয়োগ কৰি দিওঁ তে মোৰ আনচাৰ কিমান থাকিব 0। ঠিক আছে, আমাৰ ইয়ালৈকে আশা কৰোঁ ভিডিঅ'টো বুজিছা। তো আজিৰ ভিডিঅ'ত ইয়ালৈ, ইয়াৰ পিছৰ ভিডিঅ'ত মই বাকী ইয়াৰ উদাহৰণ উপপাদ্যবোৰ কৰাই দিম।